Hello friends, welcome back to my channel Priyam's Lifestyle. আশা কৰিছোঁ সকলোৱে ভালে আছে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আজি লাইন আহিছে আৰু আজি দুপৰীয়াৰ খানা কি বনাইছে চাওঁ ৰ'বচোন। এতিয়া 1টা বাজে আৰু বলকচোন চাওঁ। ফ্ৰেণ্ডছ, আজি আমাৰ ঘৰত আনাৰসৰ চৰচৰি বনাইছে। আপোনালোকে বাৰু খাই পাইছেনে? খাই বহুত ভাল লাগে। ফ্ৰেণ্ডছ, এইফালে আজি তিলৰ আৰু তিয়হৰ চাটনি বনাব। ফ্ৰেণ্ডছ, এইফালে মাহৰ দাইল বনাইছে। ফ্ৰেণ্ডছ, এয়া তিল পিচিব এতিয়া। ফ্ৰেণ্ডছ, ৰাতিপুৱা ইডলি পিঠা বনাইছিলে। ফ্ৰেণ্ডছ, এইফালে আলু ভাজিছে। ফ্ৰেণ্ডছ, এয়া মচুৰ দাইল। আমাৰ ঘৰত সকলোৱে মাহৰ দাইল নাখায়, সেইবাবে মচুৰ দাইল বনাইছে। ফ্ৰেণ্ডছ, এয়া তিল আৰু তিয়হৰ চাটনি বনাই আছে। চাওঁ আহকচোন কিদৰে বনাইছে। ফ্ৰেণ্ডছ, এয়া আলু আৰু কণীৰ দম বনাব।
আজি আমাৰ দুপৰীয়াৰ সাজ। ফ্ৰেণ্ডছ, এতিয়া মই ভাবিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।